প্ৰতিজন মানুহৰ জীৱনত দুটা কাহিনী থাকে, এটা ব্যক্ত কৰিব পৰা আৰু আনটো ব্যক্ত কৰিব নোৱাৰা। এই ব্যক্ত কৰিব নোৱাৰা কাহিনীটোৱে এজন মানুহক ভিতৰি হত্যা কৰি পেলায়। জীৱনত সময়তকৈ বেছি আপোন আৰু পৰ কোনো নাই, কাৰণ সময় ভাল হ'লে সকলো আপোন হয় আৰু সময় বেয়া হ'লে আপোন মানুহবোৰো পৰ হৈ যায়। এই পৃথিৱীত কিছুমান মানুহে সকলোবিলাক এৰিব পাৰিলেও আনৰ ভাল দেখি হিংসা কৰিবলৈ এৰি নিদিয়ে। জীৱনটো হ'ল মাথো দুদিনৰ, সপোনবোৰ বৰ মৰমৰ, বিশ্বাস এগছি জ্বলন্ত চাকি আৰু বাস্তৱ বৰ নিষ্ঠুৰ। কেতিয়াবা হহুৱাই, কেতিয়াবা কন্দুৱাই, ৰৈ যায় কিছু স্মৃতি আজীৱন সচিব নোৱাৰাকৈ। মানুহে জ্ঞানৰ পৰিচয় দিয়ে নিজৰ কথাৰে, যোগ্যতাৰ পৰিচয় দিয়ে নিজৰ কৰ্মৰে আৰু নিজৰ পৰিচয় দিয়ে নিজৰ ব্যৱহাৰে। বেয়া সময় জীৱনত সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা সেই বেয়া ব্যৱহাৰবোৰ সদায় মনত থাকে। দুখীয়া তেওঁ নহয় যাৰ টকা পইচা নাই, দুখীয়া সেইজন যাৰ সুন্দৰ এটা মন নাই। জীৱনটো সুন্দৰকৈ সজোৱাৰ প্ৰধান অলংকাৰ হৈছে পৰিশ্ৰম। মানুহৰ মাত কথা অমৃতৰ সমান, এটি কটুৰ শব্দই হৃদয় ভাঙিব পাৰে আৰু এটি মিঠা শব্দই জীৱনত জীয়াই থকাৰ প্ৰেৰণা দিয়ে। জীৱনত এনেকুৱা এটা সময় আহে য'ত একোৱেই ভাল নলগা হৈ যায়, মাত্ৰ অকলশৰে থাকিবলৈ মন যায়। বিশ্বাস হ'ল এনেকুৱা এটা বস্তু যিয়ে ভাঙি যোৱা পৃথিৱীখনকো পুনৰ সামৰি লৈ পোহৰাই তুলিব পাৰে। খোজ এনেদৰে কাঢ়া যাতে চিন ৰৈ যায়, কৰ্ম এনেদৰে কৰা যাতে পৰিচয় ৰৈ যায়, পৃথিৱীত এনেদৰে জীয়াই থাকা যাতে মৃত্যুৰ পিছতো আদৰ্শ ৰৈ যায়। যিজনে তোমাক সহায় কৰে সেইজনক কেতিয়াও পাহৰি নাযাবা, যিজনে তোমাক ভাল পায় সেইজনক কেতিয়াও ঘৃণা নকৰিবা, আৰু যিজনে তোমাক বিশ্বাস কৰে সেইজনে কেতিয়াও নঠগিবা। শক্তিশালী হোৱা কিন্তু অহংকাৰী নহবা, দয়ালু হোৱা কিন্তু দুৰ্বল নহবা, কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ। অন্ধ তেওঁ নহয় যিয়ে চকুৰে দেখা নাপায়, অন্ধ তেওঁ যিয়ে নিজৰ দুখ দেখা নাপায়। আৰ্থিক অৱস্থা যিমানেই সুস্থ নহওক কিয়, জীৱনৰ সঠিক আনন্দ ল'বলৈ হ'লে মানসিক অৱস্থা ভাল হ'ব লাগিব। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। বাস্তৱতা কেতিয়াও গল্পৰ দৰে সুন্দৰ নহয়, আৰু সুন্দৰ গল্প কেতিয়াও বাস্তৱতা নহয়। কিছুমান মানুহে ভাল পোৱা জানে, কিন্তু ভাল পোৱাৰ মূল্য দিব নাজানে। ভুল কৰিব জানে, কিন্তু ক্ষমা খুজিব নাজানে, কাৰণ তেওঁলোকৰ শিক্ষা থাকিলেও বিবেক নাথাকে। ছোৱালীয়ে তাকেই তেওঁৰ শৰীৰ স্পৰ্শ কৰিব দিয়ে, যিয়ে তাইক তাইৰ বেয়া সময়তো এৰি থৈ নাযায়, যিয়ে তাইক মন দেখি ভাল পায়, সুন্দৰ চেহেৰা দেখি নহয়। যিটো সম্পৰ্ক জীয়াই ৰখাৰ দায়িত্ব দুয়োজনে লয়, সেই সম্পৰ্ক কেতিয়াও শেষ নহয়। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটি লাইক কৰি দিব, আৰু চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।